কৰি ল'বলৈ আপুনি এতিয়া সাজু হওক কিয়নো ৩২,০০০ৰো অধিক পদত এতিয়া নিযুক্তি দিব ৰাজ্য চৰকাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেতবোৰ গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে এই ৩২,০০০ৰো অধিক পদৰ নিযুক্তিৰ বাবে 10 ছেপ্টেম্বৰৰ ভিতৰত প্ৰকাশ পাব বিজ্ঞাপন কোন বিভাগত কিমানটাকৈ পদত নিযুক্তি দিয়া হ'ব সবিশেষ এই মুহূৰ্তত খবৰ ঈশান নিউজৰ দৰ্শকৰ বাবে আৰু চৰকাৰী চাকৰি ল'বলৈ আপুনি সাজু হওক ৩২,০০০ৰো অধিক পদত নিযুক্তি দিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আৰু 10 ছেপ্টেম্বৰৰ ভিতৰতে প্ৰকাশ পাব বিজ্ঞাপন কোন বিভাগত দিয়া হ'ব নিযুক্তি গৃহ বিভাগত ৪,০৯৭টা স্বাস্থ্য বিভাগত ৫,১০৫টা শিক্ষা বিভাগত ১০,২৯৯টা নিযুক্তি দিয়া হ'ব পঞ্চায়ত আৰু গ্ৰামোন্নয়নত ১,১৭৬টা পদৰ বাবে নিযুক্তি দিব